cocaine. I'm in love with the I'm in love with the Fokotia khao, fokotia jao, fokotia hajua mursole. Conductore, poisa nalo. Al jadi bodi aside. Sikar tikan nani kino? Sikar mo lotsun nai. To lola sepa? Nai o. Ki go? To lot sikar thakba lage. Thakba lage son sikar. Poisa isa ase nai. E poisa na. Moro poisa na. Ki go? Mani bag dekha andasu. To sang losun. E nai o. E ase de mo deksu de sang losun. To sang sun. Ei dok ja mani bag to dunia poisa yam lo. Ei taka ase. Poisa sao dunia poisa. Kol poisa sak ta kono ekta. Sao poisa ase na sao. Oh mane mobile to te. Sao poisa ei খুজা মাৰি দি পইচা নকে মানি বেগ লৈছা দীপাংকৰ আহিব হই ফকটিয়াত খাব লাগিব দীপাংকৰ আহিব দীপাংকৰ ফকটিয়া খাব লাগিব আই বেটাই মেছিল দীপাংকৰ কেইটা বাজি লৈ এতিয়া 5টা বজিছা আই বাৰো সিৰা আই না হয় আলি ভাল হয় আবে ফকটিয়া খাবা বা পইচা খৰচ কৰিব ওই ৰ ইয়া মান দুই খাবার না কত যা এই দোকানত যাম না ইয়া ওই 10টা তে দিছি 7 করে রান মারিছি স্যার এ নিবিয়া স্যার আসুন আগতে বসুন রে বই না দেরি না হয় ও এই কারণে বেয়া লাগে লগতার কারণে সময় নাই তোরা কি তুই দোকানে যাওয়া ছিলি সার্ভিস শুনুন না কথা এটা না কি এ ভাত খাবে খাই এই শিকর চিকর খাবার মুখখান খালি হইছো তো শিকর নোখা গেলি মই শিকর খাম তুই না খা তুই আমাক খোৱা আমি লগ বুলি ইমান ভাল লগ তুই শিকর আমান খাব না মই শিকর না খাম কেংকে ফোন দত তো লগ কেটাৰ নামত খোৱাব লাগিব 10 টাকা তুই আনছিস তুই 10 টাকা পয়সা আছে ওই 10 টাকা দি 7 করে রান মারিছি ফুলছা তুই বুজি না বাবা আমি ইমান তুই ইমান ভাল লগ কেটা তুই হিংকে কোৱা হবো মানে সাপ নিবারিছি ও নহয় মোৰ তো বঢ়িয়া তাই দি আছে মোৰ লগ হয়না ইয়াৰ লগ দুইটা আছে মোৰ লগ একটা আছে ইয়াৰ লগ একটা আছে 60 টাকা আছে 60 টাকা আছে মোৰ তো 6 টাকা বাকি কর খগেনৰ দোকানত এ বুজি না পা আমি খগেনৰ দোকান হৰকান তত খা এ তই গমে মানে আজি লাগি হৰকান তত ঠগাই ও শিখৰ মা হেমথা লাল বৰে তত হিংকে খা মই না খাং বুলি মই শিখৰ না খাং তো 6 টাকা দিলে বল 6 টাকা দি দেব 6 টাকা সাত 10 টাকা নিবারিছি মোৰ তো 60 টাকাৰ বদল 6 টাকা দিলাম তাত দুই টাকা দিবে সার্ফ এক্সেল লৈ যাবি মজা হৈ যাব কি আছে নিলি দুই দিনতে হ'ব গালি মারবো মো কি ও কালি নিবি তো দুনিয়ার পয়সা 6 টাকা দিবি জো এখন ওই তো স্টার্ট দি 60 টাকা বিরিয়ানি দিও তো আর নেদুম বলি কবা পারিম না সর কাই যাবি তখন এই রাতুল যাব দি যাওছি বলে 60 টাকা কারণে এত সেন্টার হুট লই 60 টাকা বিরিয়ানি হ্যাঁ বাকি কর দি যা না দে 1 টাকা আছে ভিতরটা বেরলে হংগালেন দি তো বিরান বন্ধ মুখখান খালি খালি হইছে যা এই বই দেরি হবে গালি করবো দিন না বরগুনে আইব দে তুই আমার লগ ওই কি নাই করা আমার দোকানাই নকৰো আমি তো দোকানাই নকৰো কি কি সাপ পেকে রান বাড়িব পাইলু ইমান দেৰি হয় না ও এ বহুত দেৰি হ'ল সাত দুজনে গান মাৰি আনিছিল জলদি মই শিখৰ কোৱা বুলি ভাবলো এ 60 টাকা ফিরেন মানে দুটক বাদ দি দিও বাদ দি দিও 6 টাকা তো শিখৰ 10 টাকা দি আনছি গালি মারবো সু করো গালি মারবো বাদ দিও সাবান বাজাবা দিছ তো নিতান কো দুলাল বৰগুন আইছে সাৰু এক কামে নাই ইদান বাসনে নাও দুই কাপোৰ নাও দুই কি কওঁ মই বাসন ধোৱা বুলি কওঁ কাপোৰ নাও দুইটা তো বুলি কলো আমাক বুলি কোৱা নহয় বাকি কৰি দিব নাহি বাকি কৰি খালি ৰাতিপুৱা নিবি যা ইতান নাই কৰবা নাহি তই যা ইতিয়া নিলি গালি মারবো কাপোৰ যা ইতান কো ধোৱা কাপোৰ নধুই যা যা তই শিখৰ নে যাম দে ৰ না হাও খাওয়া লাগবো লাগুলি খাওয়া লাগবো লাগুলি খাওয়া লাগবো এক টুকুর দি হবো দে যা দে ওই কেন লাগে শুনো হেনা লাগবো প্রথম দিনা খাসা তো যা 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 টাকা পাই তো মোক খাই দে দিবা লাগে যা এ খালি আর যাবো না যা যাম দে যা রাম কি গরম হয়েছে তোর গরম লাগে না তুই সরাতে গরম লাগে না মোৰ জ্বৰ মোৰ মস্ত ঠাণ্ডা লাগি সেইকাৰণে চলাবি নিছো
কি জৰটো বতা লাগছে এই গৰমত থাকিব পৰা নাই আমি তোৰ গৰম লাগবে তো তোৰ মোৰ বুদ্ধ বেমাৰ ওই গৰমত থাকিব পৰা নাই তোৰ চলা নহয় মোৰ মস্ত ঠাণ্ডা লাগে কি কবি এ না জুমাই কোৰ বিলে আজি এই ঘৰত আহিলো আজি ছুটি পালো হ'ব নেকি নহয় ব এখন কথা দে ওই বান বিলে বুঝাইছা তো নাই আজি ছুটি পালো তাৰমানে ছুটি ললো ছুটি পালে নেকি কাম কৰি আছা কাম কামে আছা নাই দেও অলপ নাই দে গম পাইছো দে তহঁতে আৰু গাঁও চলি নাই দে অলপ লগ পালো কি বহুত দিন লগ পালো মোৰ তোৰ লগত তোৰ বৰ মনত পৰে পৰে নেকি আগতে তোৰ লগতে আছিলো এনাই যদি কথা শুনছি কৰিব পাৰা কোনে কিনলো ৰখ আছে আমি কিনলে খালো মই 2 পেক চিগাৰেট দিলে মানে কেমন খাবি দিনটোত চিগাৰেট আমাৰ 5 পেক চিগাৰেট যায় দীপংকৰক দেখা নাই ঐ ইয়াৰ খবৰ চবৰ ভাল না কি কৰবি আৰু ই মানুহ আজিকালি দেখা নাপালো ইয়াৰ বেছি চিগাৰেট খাং সি আজিকালি না তোৰ গৰম লাগা নাই তোৰ গৰম লাগা নাই ও বৈদ্য গৰম আছে আজি আমাৰ হয় ঠাণ্ডা না এতে এচিৰ তলত থাকো এইকাৰণে কষ্ট হ'ব দে এচিৰ তলত থাকো আৰু গৰম লাগে এতিয়া মনটা ভাল লাগলা আছে মই অলপ পাছত খাম নাই দে কিয় বেয়া পাম বহুত দিনৰ মূৰত লাগ পালো গৰম কি গৰম মাৰি আছে এনেকে মাজে মাজে চিগাৰেট পালে ভাল লাগে আমাৰ দেচোন দে আইলি আৰু পাবিয়ে দে ঠিক আছে আমাৰ তাতে গৰম নাই কিন্তু এচিৰ তলত থাকো না ক'ত গৰম লাগে লাইভ বনি গেল না দেচোন ঘড়ি ঘড়ি মাৰিছা ঐ বটিকা ঘূৰিয়ে তো হয় নেকি কেইটা বাজি এই বটিকা ঘূৰিও তো ঘড়িতে বেটাৰী নাই বেটাৰী এই বটিকা ঘূৰিও তো এই 1500 টাকা লৈছিও তো ঘড়ি ৰ ভালকে দামী ঘড়ি আমাৰ চাও একো নাই এই কামত খাবি তহঁতে আৰু বহি থাকা দিয়ে যাব দে মতো কি কৰবি ইয়াৰ আছো অলপ কাম কৰ নহয় কি ইমান দূৰ হৈ পাৰ্টি নাই আমাৰ পাৰ্টি ইনকে দৰমহা নাই ও দৰ গাড়ী মানে পইচাই নাই ও আনতে 1000 টাকা এটা উলাই লৈছো এতিয়া মোক বহুত মানে আৰু জাংতে মোৰ আজিকালি বহুত খৰচ কইনা খাই ৰিচাৰ্জ ভৰি দিব লাগে কিবা কৰিব লাগে হেৰিত থাকো তো মানে আমি আৰু গাঁৱত ইনকে পৰি থাকিব লগা হৈছে দেচোন দে লৈছো দে এটা বহুত খৰচ ঘূৰাবা গেলি বহুত টাকা খৰচ ইফালে ৰিচাৰ্জ কৰি দিব লাগে মাৰে আৰু আমাৰ মাই গুচি যাওঁ দাম কৰি দে নহলে পা কি তই গাড়ীটো দি আমি বাকীখিনি দিম দে আলু চালু চাউল তাউল তোৰো ঘৰত চাউল মানে পইচা কমে হয় দেচোন দে ইয়াত দে 240 টাকা গাড়ী কিলো কি কয় আমি কোনে 1 2 3 কোৱা আমাৰ চাইতেছিল কাটত খাবি পিছে কাম কৰি দে নহলে দীপাংকৰ দাদা খাই তাক বঢ়িয়া চাউল চাউল দিব চাউল দিব না দিবতো দে হ'ব দে নহলে হ'ব দে যাবি দি মানে খানাটো তাতে কম নহলে দীপাংকৰ তাতে কৰিম দে মই যাং দিও একবাৰ হৰকান্তত দোকানো পিৰে দে গেলো বেছে নাপাবি আৰু নাপাংগা তই যা বাই লগ পাম ৰাতি মাংসটো দীপাংকৰ গাড়ীখন লৈ কিনে যাব পাৰিম দে দেউতিয়া কৰ দে মজা পালো বেছি কৰি খাব পালো ইয়াৰ পৰা গাড়ীটো চাউল আলু চব কিনি লওঁ শিকৰ ইয়ে পাব আলু মক্কা ভাজিছি আমি একটা কৰি দিবা নাকি এনেকুৱা দে আৰু চলি লগ পাওঁ আমি মোৰ ঠাণ্ডা দিছে ঘৰ বেয়া বেয়া লাগিল বৰিং লাগি আছে ঘৰো খাবা নাই স্কুলে বন্ধ আপি ক'ত থাকিব দীপাংকৰ আলি ভাল আছিল চিকেন খাব লৈ ভকতীয়া কোনদিনা যায় ঘৰৰ বন্ধ ও দীপংকৰ ঐ কি হয় ঐ তেই হিৰ নকনো কি কৰা মানে বৰিং কি হ'ল মানে আৰু আছো এতে তো বেকার থাকা আছে আজিকালি বেকারে আমি আজিকালি ঘৰতো শিকার হল আছে আজি 1 টাকাও নাই আছে দে তো চাও আজি হেদিনা মোৰ আলু ডালি মেহনত দে তাতে আৰু এই মানে তং পইচাটো দিছে ৰে শুন
নানে গাহৰি পইচাটো আৰু মই মানে 2 পিচ গাহৰি সকলোৱে 2 পিচ কাজি গটাই মাংস তহঁতে ওৱাম দে আৰু পুৰি কিনে পইচা দে হচি তই নকবি তই হাসা হচ্ছে না আজি শিখৰ মই নাখাও নাই তই শিখৰ খাব লাগব যে মা হেনকে নহব 1 টাকাও নাই 10 টাকাও নাই 1 টাকাও নাই হচি তই লগৰা হেনকে কথা না মানে গম না 1 টাকাও নাই তহঁত খলো পইচা নাই হ'ব তই যা পইচা নাই কি হবে মোক খালামান দিছো 10 টাকাৰ কাৰণে হা কিয় মোবাইলটো কি ভাল নাই নাই কি হৈছে মানে 10 টাকাৰ কাৰণে খালামান দিছো কি হ'ল ইমান দিনে 10 টকা বোলে অনলি 10 শিখৰ লাগে বোলে সেইদিনা খানা খোৱাল 10 টাকা খুজিলে ৰাস্তা কাৰণে হেলা গল্লা আজি ইহত ফকো হয় বে ফকো মোৰ লগতে এনেকুৱা কৰিছিল বহুত ফকো ইহত ৰাম ফকো হয় গম পাইছা ইহতলৈ থাকিলে বৰবাদ হৈ যাবা গম পাইছা না বৰবাদ হৈ যাব ইহত ফকতিয়া হয় মোৰ তাৰো বহুত খাইছিল বহুত খাই মোৰ লগত এনেকুৱা কৰিছিল মই নাখাং মকো খুৱাইছি দিনা মোটা বেৰে সদায় পইচা লয় কি কবা আৰু এই বাদ দিয়া বলা ক'ৰ পৰা এই আমি যাওয়া হাতলে গম পাবি ৰ কানৰ নামত দিয় পাইছ ভণ্ডামিত হতে অতি শীঘ্ৰেই গম পাবি ৰ গাড়ী লৈ কিন গাড়ী খাই লৈ চাও চলি কোন বেটত পিছুপি লৈ ৰবে নাম তই আমাক চিনি নাপালি চিনি নাপালো ইমান ৰূপম শুনতো ইনবে ল কোন বেটত তই আমাক চিনি নাপালি গাড়ী গৈ খানা এটা খোৱা আছিল কিন্তু চিনি নাপালো ক'ৰবাত দেখা যেন লাগিছে ক'ৰবাত দেখা কেনেচোন কৰ আমিতো লগ আছিলো শিখৰ যে খাইছিলো সদায় দীপংকৰ বে বাদ দিয়া না শিখৰটো দিয়া মই মিছ কৰোঁ শিখৰ চিনি নাপাইছে অলপ আছিল ও শিখৰ দিও মই মোক শিখৰ দিও এই ৰ তহঁতক চিনি নাপাওঁ শিখৰ দিন বম আজি বেংকত সেইবোৰ থব লাগিব মোক এটা সৰু পাৰ্টি দিব লাগিব দে সৰু মাইনা তুমি ভাই ঐ মোৰ আমাক পাৰ্টি দিব কেনে আমিতো লগ আছিলো তোৰ শিখৰত দে খাং তহঁত যে গাড়ী খানা শিখৰ দে নাই সিহঁততো বাদ দে শিখৰ আমি খাওঁ কি সেইকাৰণে কৰো চিনি নাপাইছো আমাক অলপমান দিছ শুন তহঁতে মোক সেইদিনা শিখৰৰ কাৰণে 10 টকাৰ কাৰণে কেনে কৰিছিলি আৰু তহঁতক কিমান কি খুৱাইছিল মই আগতে শিখৰ খোৱা নাছিলো আজি এতিয়া শিখৰ খোৱা হলো 1 মাহ হ'ল মোৰ শিখৰ খোৱা আৰু মই বহুত চেঞ্জ হৈছো এতিয়া মই কলকাতাত আছো কাম পাইছো তাতে মোৰ লাইফটো হেৰি কৰিম বুলি ভাবিছো তাৰপিছত তোমালোকে মোক 10 টকাৰ কাৰণে এনেকুৱা কৰিছিলা তোমালোকক মই ভাল বন্ধু বুলি ভাই বুলি ভাবিছিলো বুজিছা গৈছো কোনে ফোন মাৰিছে মম যাইছো বুলি কোৱা মই ব্ৰৰ লগত বুজিলা তেতিয়া লগক এনেকুৱা কৰিব নালাগে বুজিলি ব্ৰ বল না মই বহুত আমাক চিনি নাপাওঁ নে গাড়ী চাড়ী লৈ চাওঁ চাই দিওঁ তোমালোকে মোক সেইদিনা 10 টকাৰ কাৰণে এনেকুৱা কৰিছিলা এতিয়া মোৰ লগত তোমাৰ কিমান ঘূৰিব পাৰিলা কিমান চিঞৰ খোৱালো তহঁতক মই নুখুৱাম বুলি তো কোৱা নাছিলো না ব্ৰ টাইম নাই বে বল না গাড়ী চাড়ী লৈ গ'লে আমাক এই সৰু বেৰ লগাইছিল শিখৰ গৈছিল সদায় আমাক আজি এনেকৈ চাওঁ ভাল বন্ধু এটাক আমি হেৰুৱালো দেখিছা না সেনেকুৱা কৰিবাই নালাগছে আমিওতো পইচা আছে আমিতো শিখৰ খাব পাৰিলো ইয়াৰ পৰা খাই সিয়াৰ কাৰণে ক'লো 10 টকা তাৰ কাৰণে এনেকুৱা কৰিবাই নালাগে প্ৰকৃত মানুহ আছিলো সি ইমান সি আজি ইমান ডাঙৰ মানুহ ইয়াৰ আমাক ইমান পাত্তা নেদাল আমি যদি ইয়াৰ লগত থাকলো হয় না কি কৰিবি আৰু আমাৰে ফকতীয়া হয় ভুলছা প্যার প্যার না
আমাৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব আৰু লগতে ঘণ্টা বটনটো টিপিব নাপাহৰিব আমাৰ দুজন আৰু নতুন মেম্বাৰ আছে ৰাতুল আৰু ৰূপম দাস এওঁলোকে আজি এক্টিং কৰিছে আমাৰ ভিডিঅ'টোত আমি শিখৰৰ ওপৰত বনালো মানে কি বন্ধুক শিখৰৰ কাৰণে এনেকুৱা কৰিব নালাগে মানে শিখৰ মানে পইচাৰ কাৰণে আৰু পইচাৰ কাৰণে আমি বনাইছো ভিডিঅ'টো শিখৰৰ নামত মানে কি পইচাৰ কাৰণে এনেকুৱা কৰিব নালাগে বন্ধুক বন্ধুৱে ভাই চব বাই বাই